সো গাইজ এতিয়া সময় হৈছে 12:15 আৰু কোম্পানী ছুটি হৈ গ'ল আৰু মই ৰেলিঙতে বহি আছোঁ মানে সুৰজ আহিব স্কুটি লৈ একেলগে যাম সুৰজৰ লগত। তো গাইজ অকণমান টাইম ৰখাৰ পিছতে মানে আহি পাই গ'ল আৰু এতিয়া গৈ আছোঁ দুইটা ৰুমলৈকে। গাইজ বলক জল্দি জল্দি যাওঁ, বম ভাগৰ লাগিছে মানে। হয় গাইজ কি খবৰ? আশা নিশ্চয় ভাল আছে গাইজ। MTA ব্লগৰ ইণ্টাৰভিউ আপোনাক সকলোৱে স্বাগতম জনাইছোঁ। চ' গাইজ এটা দুটাকৈ প্ৰায় 8টা মানে অহাকালি দেওবাৰ আৰু 8 নম্বৰ ৰোজা। আলহামদুলিল্লাহ, ওপৰৱালাক বহুত বহুত ধন্যবাদ যে ইমানখিনি কামৰ মাজতো ৰোজাকেইটা ৰাখিবলৈ ক্ষমতা দিছে। আৰু গাইজ এতিয়া মানে মই ডিউটিৰ পৰা আহি অকণমান টাইম হৈছে আৰু ফৰিল আছিল এচিপ আছিল তাৰ শুই আছিলে, জগাই দিছোঁ তাক। আৰু যিহেতু অহাকালি দেওবাৰ শুব নালাগে ইমান নাকি, একেলগে দুইটাই মানে অকলে বনাই থাকিব ভাল নালাগে। মানে যোৱাকালি সুৰজ চানে হেল্প কৰিছিলে, মানে বনাই দিছিলে টকাখিনি, মজা বনাইছিলে। আৰু আজি আমাৰ দুটাই বনাই আছোঁ। বলক কি বনাই আছোঁ আপোনালোকক দেখাই আছোঁ বলক। আৰু অহাকালিলৈ মানে আজিয়ে আৰু দিনত ধুনীয়াকৈ ভিডিঅ' অলপ বনাব চেষ্টা কৰিম। তো এতিয়া বলক কি বনাই আছোঁ দেখাই আছোঁ আপোনালোকক। ৱাহ, এইপিনে বনি আছে শ'ল মাছে আলুৱে বিলাহীয়ে। ৱাহ, এখন তৰকাৰী কিন্তু আমাৰ ফৰিদে বনাইছে দেই, বহুত ধুনীয়া লাগিব খাই। আৰু এইপিনে আছে ভজা মাছ আৰু এইখিনি কাটি থৈছোঁ মানে গাইজ এখনি মাছৰ চাটনি হ'লে ভাল লাগিব ন। মানে বাকী একো নাই, জিন্দগীটো যেনেকৈ চলাই আছে ওপৰজনে চলি আছোঁ। বাকী আলহামদুলিল্লাহ বহুত ভাল লাগিছে মানে কামৰ মাজতে যে এইখিনি বনাই মেলি খাই মেলি ৰোজাটো ৰাখিব পাৰি আছোঁ। এতিয়ালৈ মিছ এটাও যোৱা নাই আৰু অকণমান এক্সাৰচাইজো কৰি আছোঁ মানে গাইজ। মানে ভাবিছোঁ যে ৰোজাৰ লগতে অকণমান ষ্ট্ৰেচিং এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিম, মানে তেতিয়া অকণমান শৰীৰটো ভাল হৈ থাকিব। চ' একদম খোৱাৰ সময়ত লগ পাই আছোঁ, নহ'লে তৰকাৰী জ্বলি যাব আৰু ই আহি কেনে মোক চুলি গোটেইকেইটা লুখালি দিব। চ' গাইজ তো গাইজ ভাত বাঢ়ি ল'লোঁ, এইপিনে তৰকাৰী আছে, এইপিনে মাছৰ চাটনি আছে। তো গাইজ খানা 1 নম্বৰ বনিছে মানে ধুনীয়া। আৰু এতিয়া খাই বৈ নমাজখিনি পঢ়ি শুই যাওঁ, একদম ৰাতিপুৱাহে লগ পাম আৰু দেই। তো গাইজ গুড আফটাৰনুন। আৰু মানে উঠা অকণমান দেৰি হৈ গ'ল, মই উঠালৈকে ফৰি দিলে একদম পূৰা ৰুম চুম পোচা লগাই ক্লিয়াৰ কৰি থৈছে। একচুৱেলি ল'ৰাজন কামত ভাল, এনেকৈ অকণমান জোকাই থাকোঁ আৰু তাক। চ' গাইজ গাটো ধুম বুলি ভাবিছিলোঁ কিন্তু এতিয়া গাটো নুধো আগত। বতৰ ঠাণ্ডা নহয়, বতৰ গৰমে, কিন্তু খেল আৰম্ভ হোৱাৰ সময় হৈছে বোলা। 1টা বজাত শুই উঠিলে 2টা বজাত খেল হ'বই, 2:30 বজাত। একো নাই, শুই উঠি পেলাই আকৌ টোপনি আহি গ'ল। মানে ৰোজা মাহত এইটোৱে আৰু। ঐ ফৰিদ ছাৰ, আমাৰ ছাৰ দেখিছোঁ, ছাৰ ইয়'। চ' গাইজ ফাইনেল মেটচ আছে আজি। নিউজিলেণ্ডক আজি ফালি দিম নেকি? চ' গাইজ এতিয়া চাম খেল, মানে এবাৰ মাৰ্কেটৰ পৰা আহিব লাগিব নেকি? ঐ দিনতে নাখাওঁ, ৰাতি খোৱা যোগাৰটো কিবা এটা কৰিব লাগিব। কিবা এটাতো কৰিম গাইজ। তো এতিয়া চ' গাইজ খেল চাওঁ, পিছত মাজতে এবাৰ উঠিব লাগিব, কিবা এটা কৰিব লাগিব নাই? কি কৰোঁ চব দেখাই আছোঁ। বৰ্তমান এতিয়া পটককৈ মই মুখাখন ধুই আহোঁগৈ। আমাৰ এখেতে আকৌ ৰাতিপুৱাই সোনকালে উঠিছে দেই, উঠি পেলাই পইচা লগাই পূৰা মানে কি ক'ম, মই বিজি কৈ আছোঁ হয় নহয়? মইতো খুবেই টোপনি লাগি আছে, ই ৰাতিপুৱাতো শুইছে। আকৌ মোৰ আছে কাপোৰকেইটা ওলাই দিব, ৰাতিপুৱা উঠিম 5টাত। মই এতিয়া খেল চাম, তই কাপোৰকেইটা হেৰি কৰ। দম দেখিছা, একো নকওঁ আৰু একো নকওঁ দিয়ক। এই সৰু ল'ৰা ছোৱালী কি কৰিবা আৰু হয় নাই? কাপোৰকেইটা বোলে ধুইছে, মই কাপোৰকেইটা মেলি দিওঁগৈ। হৈ গ'ল নেকি? মেলি দিওঁগৈ, তুমি খেলটো লগোৱা বাবু। ধেমালি তো গাইজ ফাইনেলি খেল আৰম্ভ হৈ গ'ল। আৰু এইপিনে আমাৰ কল্যাণ ছাৰ আৰু মানে দেউৰী চানে পূৰা ভাত খাই খেল চাই আছে। আমাৰ পিলিঙাটো ঘূৰি ফুৰিছে, দেখিছেনে নাই কেনেকৈ? তো গাইজ
এতিয়া খেল চাই থাকিলেতো নহ'ব, কাৰণ ৰোজা ৰাখি পেলাই যদি ইফতাৰ কৰিবলৈ একো নাই আনিব যাব লাগিব। এইটো চাওকচোন বা চচমান লগাই লৈছে পুৰা। এইপিনে স্কুটি চাবি, এইপিনে পইচা আৰু বলক এতিয়া না কি? ছাৰ তো তাৰপৰা আহি পেলাই আকৌ বনাব লাগিব, খাব লাগিব, কৰিব লাগিব। আমাৰ ঢেৰ কাম থাকে। ৰুমটো লেটি পেটি হৈ আছে, পইচা চইচা লগালে বাৰু। ষ্টেণ্ড খালী বহুত চাফ হ'ল। তো গাইছ বলক জলদি জলদি যাওঁ। কি আনিবি? মাছ মাংস চাংস লাগিব নেকি? টকা নাই জেবত, কি ছাগলী মাংস খাই কুৰি যায়। নাই মোক মোৰ এই পৰি আছে মানে। চ' বলক আৰু গৈ থাকো নেকি? নগ'লে নাই, ইফতাৰ কৰিবি তই। আলু কচু বেঙেনা দি। চ' গাইজ হাতত বেছি সময় নাই, মানে জল্দি জল্দি বজাৰখিনি কৰি আহোঁ। স্কুটিখন লৈ আকৌ এইপিনে যাব বোলে, তো ব'লক। তো গাইজ এই গৰুটোলৈ মন কৰকচোন, শিংটো চাওক এবাৰ, বাপৰে বাপ, মহতকৈও ডাঙৰ। চ' গাইজ মাংস চাংস অলপ লৈ আহি চিধা মল পালোঁ আহি। ইয়াতো অলপমান বস্তু ল'ব আছে, আৰু ই ফৰিলে লৈ আছে, সেজু চেজু কিবা লৈ আছে। তো ব'লক ইয়াতো লৈ মেলি জল্দি জল্দি যাওঁ ৰুমলৈকে। মানে অৰ্ডাৰ আকৌ চশমা উল্টা হ'ল কি এইটো? চাচোন ৰোজাই মাথাত ধৰিছে। চ' গাইজ বজাৰ পাতি কৰি পোৱা ক্লিয়াৰ, এতিয়া তোমাক বনাব লাগে। বল বল বল। চ' গাইজ এইপিনে ফল মূল কাটি কাটি মই খেল চাই আছোঁ, আৰু এইপিনে ফৰি দিলে বনাই আছে কিবা কিবি। এতিয়া কথা ক'লে তাক খং উঠিব, চ' বনাই লওক দিয়ক। ফ'ল' বনাই আছা? এইপিনে ফ'ল', এইপিনে চৱাই। চ' গাইজ বস্তুখিনি কৰি আহি বহি লৈছোঁ, আৰু ইফতাৰ চিফতাৰ পূৰা যতন কৰি ল'লোঁ। মই খৰিতে এতিয়াও চৰবত বনাই আছে। চ' মেইন কথা হৈছে এতিয়া 6:05 হৈছে, আৰু এই চৰি গাইজ 6:45 হৈছে, আৰু মানে 6:49, মানে 4 মিনিটৰ পিছত আমাৰ ইফতাৰ ৰোজা খুলিব টাইম হ'ব। চ' কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। বহুত মেহনত লাগে দেই এইবিলাক কৰোঁতে নেকি? হয় দিয়ক। अस्सलाम वालेकुम, मम्मी जी को सलाम दे दिया। अरे बहुत मेहनत करते हैं मम्मी लोग, है कि नहीं? सो गाइस কি বনাইছোঁ দেখাই আছোঁ। এক ছেকেণ্ড কেমেৰাটো ঘূৰাই লওঁ। চ' গাইজ এইপিনে আছে চৰ্বত, চেৱাইখিনি বনালোঁ মই, আৰু পিছত এইখিনি চিকেন পোলাও বনাইছে, খৰি দিলে পকৰা বনাইছে, তৰমুজ, গোটেইখিনি বস্তু ধুনীয়াকৈ আছে। চ' গাইজ চব বস্তু বনাই ৰেডি। এতিয়া মানে টাইমটো হ'বই লাগে ইফতাৰটো কৰিবৰ কাৰণে, আৰু দেই আমি কিন্তু ৰেডি দেই গাইজ। आपके स्टाइल में बनाया। सेवई खाओ, सेवई। बंदे को परेशान मत करो यार, बंदे रोज तो बोले सेवा अच्छा नहीं हुआ तो मेरे को दे दे, बोल नहीं आया। अच्छा भाई ऐसे क्या है मैंने स्टडी कर रहा है तू? मैं कर रहा हूँ ना। धीरे 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 इंडिया मजा आ गया यार। यो गाइस ये जो खुशी है ना, इतनी खुशी साला नहीं जीता तो घर चला था, उड़ा दूंगा जितना सही है। तो गाइस माने रसमलाई आनिছিলো ইফতাৰ কৰোঁতে খাম বুলি,
ভালেই হ'ল নাখালোঁ বুজিছে ভাল লাগিছে ইণ্ডিয়া জিকিল তাৰ খুচিত ৰসমলাই লগতে কল্ড ড্ৰিংকছ আৰু মানে অকণমান কি আছে চিকেন পোলাও এই পাৰ্টিটো বম দিম না কি यस यस मु गाती बोलियो सो गाइस इंडिया के नाम पे सीएस मन तो बहुत खुशी लगी আছে तो गाइस बाकी सब ठीक আছে सब ভালে ভালে গৈ আছে ইণ্ডিয়াও জিকি গ'ল সেইটো কথা কিমান কম আৰু ভালে লাগিছে মানে অলপ বেছি ফুটি লাগি আছে উৎপাত কৰিলোঁ হুলস্থুল কৰিলোঁ বাকী এতিয়া এইখন দেখিছে ভালেখন বদমাচি কৰি চেতানি কৰি বিছনাখনটো ভাঙি ল'লোৱে এতিয়া আৰু এয়া তলতে শুব লাগিব চ' গাইজ ভিডিঅ' বনাব পৰা যায় কিন্তু টাইমৰ অভাৱ ডিউটি চিউটি থাকে লগতে এটা মাইক ল'ব লাগিব হেল্ল' এটা মাইক লৈ ল'ম ধুনীয়াকৈ ভিডিঅ' বনাম ইয়াৰ পৰা শেষ হৈ যাওক অসমত গৈ লওঁ ভাল ভাল জেগাত ঘূৰিম দেখাম ফুৰিম ৱাও আপোনালোকে ক'ব ৱাও এনেকুৱা ভিডিঅ' বনাম চ' তেতিয়ালৈকে ছাপোৰ্ট কৰি থাকক লাইক চাইক কমেণ্ট চমেণ্ট এটা কৰি দিব আৰু এতিয়া আহিছে নে নাই ठीक है बहुत सुनो ठीक है ए আহিছে নাই क्यों এবনা তো গাইস আজকে ভিডিওটো ইমানতে খন্দ কৈছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব এই তো আজকে বাই বাই গাইস জয় আই অসম गाइस আৰু এটা ক জয় হিন্দ জয় ভাৰত ভাৰত মাতা কি জয় भारत माता की जय तिने भारत माता की ও কইছো ভাগিলে কোনো বাবা কি ভাগি পেলালে রে ইটা আমি মাত দেখো আমি মাটিৰ মানুহ মাটিত কম চকাই যাইতো বকি থাকিব মানে ইয়া বকা আতুটো আছে বিছনাত ভাঙিলে কিনি দিমে কিমান টকা লাগে তো টকা নালাগে মোক বিষ্ণু লাগে রে সো গাইস আজিলৈ বাই বাই গুড নাইট লাভ ইউ বাই বাই